নমস্কাৰ, পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আমি গৈছিলোঁ জুলাই মাহৰ 21 তাৰিখে উত্তৰ হালমাৰাত থকা শ্ৰী শ্ৰী মহাদেৱ প্ৰভুৰ মন্দিৰৰ নতুনকৈ নিৰ্মিত শিৱলিংগত পূজা দিবলৈ। আৰু তাত গৈ বহুত বেছি ভাল লাগিল। চাৰিওফালৰ প্ৰাকৃতিক সৌন্দৰ্য দেখি কেৱল সেউজীয়া আৰু সেউজীয়া, বহুত বেছি ধুনীয়া হয় ইয়াৰ পৰিৱেশটো। কাৰণে ভিডিঅ'টো কৰি ৰাখিছিলোঁ আৰু আপোনালোকৰ মাজতো ভিডিঅ'টো শ্বেয়াৰ কৰিলোঁ। নিশ্চয় আপোনালোকে ভিডিঅ'টো চাই ভাল পাব বুলি আশা কৰিলোঁ। ইয়াৰ তলত হৈ আছিল নাম কীৰ্তন আৰু ওপৰত শিৱলিংগটো হয় 19 ফুট উচ্চতাৰ শিৱলিংগ। সেয়া মানুহবোৰে পূজা দি আছে, সেয়া প্ৰাৰ্থনা কৰি আছে। লাহে লাহে আমি ওপৰলৈ উঠিলোঁ শিৱলিংগত পূজা কৰিবলৈ, সেয়া জনাবলৈ। পূজা সেয়া কৰি লাহে লাহে আমি এয়া তললৈ যাব ধৰিলোঁ। মানুহবোৰ আহি আছে, গৈ আছে আৰু চাওক কি সুন্দৰ প্ৰাকৃতিক পৰিৱেশ। সঁচাকে বহুত মনোমোহা ইয়াৰ সৌন্দৰ্য। আপোনালোকেও আহিব, যিসকলে অহা নাই। বহুত ধুনীয়া লাগে, বহুত সুন্দৰ পৰিৱেশ। আৰু আমি তলত আহি এয়া পূজাৰ প্ৰসাদ খিচিৰি খাবলৈ ললোঁ। আৰু তাৰপিছত লাহে লাহে আমি ঘৰলৈ গ'লোঁ। আজিৰ ভিডিঅ'টো আছিল ইমানেই। ভিডিঅ'টো ভাল পালে প্লিজ আপোনালোকে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু যিসকলে মোৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই আপোনালোকে প্লিজ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। পুনৰ আহিম নতুন ভিডিঅ'ৰ সৈতে। বাই বাই।